নমস্কাৰ বন্ধুসকল মোৰ ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম। আজি আকৌ এটা ভিডিঅ' লৈ আপোনালোকৰ ওচৰত আহিছোঁ। আজিৰ ভিডিঅ'টো হৈছে যে যেহেতু গাহৰিৰ বেমাৰ আহিছে, সো বেমাৰ নোহোৱাৰ কাৰণে আমি গাহৰিকেইটাৰ কিদৰে যত্ন লৈ আছোঁ সেইটোৱে দেখুৱাম। সো দেৰি নকৰি পেলাই পটককৈ বলক জেগাত। এইটো দেখিছে লগৰটোৱে পানী মাৰি আছে। এনেকৈ আমি ডেইলি ৰুমবোৰ চাফা কৰি দিওঁ আৰু যিহেতু গৰমৰ দিন গাহৰিকেইটাকো পানী মাৰি দিওঁ। আৰু এইটো হৈছে পটেছিয়াম। এইটো ফাৰ্মাচীত পোৱা যায়। এইটো পানীৰ লগত মিহলাই ৰুমৰ চাৰিওপিনে মাৰি দিওঁ আৰু অলপ অলপকৈ গাহৰিকেইটাকো মাৰি দিওঁ যাতে বীজাণুৱে সোনকালে এফেক্ট কৰিব নোৱাৰে। এনেকৈ বেমাৰ নোহোৱাৰ কাৰণে আমি গাহৰিকেইটাৰ যত্ন লৈ আছোঁ। আজিৰ ভিডিঅ'টোত এইখিনিয়ে আছিলে। সো আজিৰ কাৰণে অলবিদা।